এজন BPFৰ কৰ্মকৰ্তা হিচাপে মই প্ৰথমতে সমূহ বিটিআৰবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ যি মৰম আশীৰ্বাদ দিলে তেওঁলোকৰ কাৰণে মই তেওঁলোকৰ শিৰণত মই প্ৰণিপাত জনাইছোঁ আৰু যেনেকৈ আমাক মৰম আৰু আশীৰ্বাদ দিছে ভৱিষ্যতেও যাতে তেনেকৈ আমাক মৰম আৰু আশীৰ্বাদ দিয়ে তাৰ কাৰণে মই তেওঁলোকক মানে সেই বস্তুটো কামনা কৰিছোঁ। চাওক, অসমৰ লগতে আমাৰ বিটিআৰবাসী ৰাইজ আজিকালি খুব কনচিয়াছ। সকলো জনসাধাৰণে বুজি পায় যে কোনে আমাৰ সমাজখন বা আমাৰ যি পাৰিষদ আছে এই পাৰিষদৰ সমষ্টিসমূহ কোনে উন্নয়ন কৰিব পাৰিব বা কেনেধৰণৰ কাক ভোট দিলে কেনেকৈ আমাৰ উন্নয়ন হ'ব, আমাৰ সমাজখন ভাল হ'ব, সেই কথাখিনি আজিৰ দিনত কিন্তু মানুহে বুজি পোৱা হৈছে। যাৰ কাৰণে আজি যোৱা 5টা বছৰ আগতে আজি হয়তো প্ৰমোদ বড়ো ডাঙৰীয়াক আঁকোৱালি লৈছিল, হয়তো পাব্লিকে ভাবিছিলে যে হাগ্ৰামা মহিলাৰীতকৈ হয়তো আৰু তেখেতে যথেষ্ট উন্নয়নমূলক কাম কৰিব আৰু সেইকাৰণে নতুনত্বক তেওঁ যিহেতুকে নতুনকৈ আহিছে নতুনত্বক আদৰি বিটিআৰবাসী ৰাইজে তেওঁৰ হাতত আমাৰ চৰকাৰখন গতাই দিছিলে। কিন্তু যি দেখা গ'ল 5টা বছৰত গোটেই 5টা বছৰত বিটিআৰখন বহুত পিছ পৰি গ'ল আৰু আমাৰ বিটিআৰবাসী ৰাইজে যে বিটিআৰখন পিছ পৰি যাওক এই কথাটো কেতিয়াও নিবিচাৰে। পুনৰাই যাতে বিটিআৰখন আগৰ দৰে সুস্থ সবল আৰু সুঠাম হৈ উঠে, যাৰ কাৰণে বিটিআৰবাসী ৰাইজে এইবাৰ পুনৰাই হাগ্ৰামা মহিলাৰীক আঁকোৱালি লৈছে আৰু তেওঁলোকে ভাবিছে যে হাগ্ৰামা মহিলাৰী অবিহনে বিটিআৰখনৰ উন্নয়ন অসম্ভৱ আৰু যাৰ কাৰণে আমি BPF দল হিচাপে যিখিনি মানে আসন আশা কৰিছিলোঁ তাতকৈ যথেষ্ট আসন আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। একমাত্ৰ সেইটোৱে কাৰণ যে হাগ্ৰামা মহিলা ডাঙৰীয়াই অকল মাত্ৰ এনেকুৱা এজন নেতা যি নেতাই আমাৰ বিটিআৰখনৰ সমূহ জাতি জনগোষ্ঠী লগতে লৈ কিনে বিটিআৰখনৰ উন্নয়ন কৰিব পাৰিব। মই ক'লোঁ নহয় প্ৰথমতে যে আজিৰ তাৰিখত জনসাধাৰণ মূৰ্খ নহয়, বুৰ্বক নহয় যে কোনোবা গৌৰৱ গগৈ আহি ক'লেই যে তেওঁৰ কথা মতে মানে ভোট দিব। মই আগতে কৈছোঁ যে আজিৰ জনসাধাৰণ সঁচাকৈ বহুত উন্নত শিক্ষিত হৈছে, যুৱচাম শিক্ষিত হৈছে, সেইকাৰণে আজি সংখ্যালঘুসকলৰ ভিতৰত বহুত শিক্ষিত মানুহ ওলাইছে। গতিকে কোনোবা গৌৰৱ গগৈ আহি যে তেওঁলোকে ক'লেই হ'ব আৰু এইটো নিশ্চিতভাৱে যে UPPL হয়তো তেওঁলোকক আনিবও পাৰে, কাৰণ তেওঁলোকে বুজি পাইছে যে এইবাৰ আমি শাসনত আহিব নোৱাৰিম। কেনেকৈ সংখ্যালঘুৰ ভোটখিনি যদি আমি কেনেবাকৈ যদি আঁতৰাব পাৰোঁ তেতিয়াহ'লে আমি কেইটামান চিট দখল কৰি হয়তো পুনৰাই চৰকাৰ গঠন কৰিব পাৰিম, সেই কথাটো হয়তো তেওঁলোকে ভাবিব পাৰে। কিন্তু কথা হ'ল মই আগতে কৈছোঁ ন, অসমৰ জনসাধাৰণে বা বিটিআৰৰ জনসাধাৰণে তেওঁলোকে ভাবিছে যে আমাৰ সমাজখন আমাৰ বিটিআৰখন আগৰ দৰে উন্নয়ন কৰিব লাগিব, কাৰণ তেওঁক যোৱা 5টা বছৰ তেওঁক দিলে, তেওঁক চালে, প্ৰমোদ বড়োক চালে যে তেওঁলোকে কেনেকুৱা ধৰণৰ উন্নয়ন কৰিব পাৰে। কিন্তু আজি বিটিআৰখন তেওঁলোকক 5 বছৰ সময় দিয়াৰ বিনিময়ত আজি বিটিআৰখন কিন্তু বহু বছৰৰ কাৰণে পিছুৱাই গ'ল আৰু বিটিআৰখন আৰু হয়তো পিছুৱাব নিবিচাৰে আৰু যাৰ কাৰণে তেওঁলোকক বাদ দি এইবাৰ আকৌ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আঁকোৱালি লৈছে। তেওঁলোকে ভাবিছিলে যে পৰিৱৰ্তনৰ ঢৌ এটা আছে, যিটো যোৱাবাৰৰ পৰিৱৰ্তন সেই পৰিৱৰ্তনৰ ঢৌৱে তেওঁলোকক খেদি ফুৰিছিলে আৰু ভাবিছিলে যে এইবাৰো সেই ঢৌৱে হয়তো তেওঁ কৰিব আৰু তেওঁলোকে আশাত বন্দী হৈ আছিল। কিন্তু ভবা নাছিল যে অসমৰ বা বিটিআৰৰ ৰাইজৰ মানুহ যে ইমান বুৰ্বক নহয়, যে পৰিৱৰ্তনৰ নামত যে এটা বিগ জিৰ' হৈ গ'ল আমাৰ বিটিআৰখন, আজি তেওঁলোকে কিন্তু ভবা নাছিলে। তেওঁলোকে ভাবিছিলে যে এইবাৰো পৰিৱৰ্তন হ'ব, গতিকে আমি চিটবিলাকত জিত দি, কাৰণ হাগ্ৰামা মহিলাৰ থাকিলে যিহেতুকে তেওঁ হাৰিবই, গতিকে তেওঁলোকৰ লগত থাকে আমাৰ কি লাভ, গতিকে আমি আকৌ ৰজা হ'ব লাগিব বা আমাৰ চিটখন মানে ধৰি ৰাখিব লাগিব আৰু সেই পৰিৱৰ্তনৰ হাৱাটো এইবাৰো আহিব বুলি তেওঁলোকে মনতে এটা আশা বান্ধি আছিলে আৰু সেইকাৰণে UPPL দলত জইন কৰিছিলে। কিন্তু মই কৈছোঁ নহয়, ৰাইজ সজাগ হৈছে, কাৰোবাৰ কথাত ভুল নাযায়। তেওঁলোকে ভাবিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অবিহনে এই বিটিআৰৰ উন্নয়ন স্তব্ধ হৈ যাব, যাৰ কাৰণে তেওঁলোকে কোন খাম্পা কোন চন্দন বৰ্ম সেইবোৰ নাচায়, যে হাগ্ৰামা মহিলাৰী চাইহে একচুৱেলি BPF দলক চাই আজি ৰাইজে আমাৰ দলটোক আঁকোৱালি লৈছে আৰু এই দলৰ জৰিয়তে বিটিআৰখন উন্নয়ন বিচাৰিছে। সেইটোতো ভাল কথা, আজি BPFক সহায় কৰিব আমি তেখেতক আদৰণি জনাইছোঁ, কিন্তু বাকীখিনি আমাৰ হাইকমাণ্ডে জানিব, আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই জানিব। কিন্তু তেখেতে যিটো এটা কৈছে যে আমি বিটিআৰৰ উন্নয়নৰ কাৰণে সহায় সহযোগ কৰিম, এইটো কিন্তু ভাল কথা, আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ আমি জানো যে আমাৰ কথা হ'ল
আজি ৰাজনৈতিক দল হিচাপে নহয়, আমি জানো যে BTRখন উন্নয়ন হ'ব লাগে। সকলো ৰাজনৈতিক দলে যাতে একত্ৰিতভাৱে থাকি যদি কাম কৰি আমাৰ BTRখন উন্নয়ন কৰিব পৰা যায়, তাত কি বাধা আছে? আহক। আৰু যদি তেওঁলোকে যদি আমাৰ হাগ্ৰামা মহিলা আইনখনে নিশ্চয় বিচাৰে, এই ক্ষেত্ৰত তেখেতে চিন্তা কৰিব। আমিতো ধৰক হাইকমাণ্ড নহয়, হাইকমাণ্ডে এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব। মই ভাবোঁ তেখেতে ভাল চিন্তা কৰিছে, BTRৰ উন্নয়নৰ কাৰণে তেওঁ ভাল চিন্তা কৰা বুলি মোৰ অনুভৱ।